Hello guys, আজি আমি শিকিম স্কোয়ার কিউবক বিগিনার মেথডত কেনেকৈ মিলাব পাৰি। মই ইয়াৰে বেসিক ভিডিও অলৰেডি বনাই থৈছো, সেইটো ফাৰ্স্ট চাই লওক, তাৰ পাছত এই ভিডিওটো চালে ভালদৰে বুজি পাব। তো প্ৰথম আমি ইয়াতে বগা কালাৰটো মিলাব লাগে। তো আমি বগা কালাৰটো যেতিয়া আমি মিলাম তেতিয়া আমি সেন্টাৰটো বগা ৰাখি কাণত আমি কৰ্নাৰ কেইটাত আমি বগা কালাৰ মিলাম। তো ইয়াতে আমাৰ বগা কালাৰটো সলভ হ'ব। তো এতিয়া চাওক, যেতিয়া আমি বগা কালাৰটো সলভ কৰিম তেতিয়া আমি তলৰ কৰ্নাৰ চাৰিটা চাম, ইয়াতে কোনোবা বগা কালাৰ থকা কৰ্নাৰ আছে নে নাই। তো এইটো আছে, এইটো মই পাইছো। তো এতিয়া চাওক, এইটো আমাৰ যেতিয়া তলত থাকিব এইটো আমাৰ হ'ব তিনিটা কেছ হ'ব। এটা থাকিব বগা কালাৰটো আমাৰ ফ্ৰন্ট সাইডে, এটা থাকিব আমাৰ ৰাইট সাইডে, আৰু এটা থাকিব ডাউন সাইডত। তো এতিয়া চাওক, মোৰ আহিছে ফ্ৰন্ট সাইডে। তো ফ্ৰন্ট সাইডে আহিছে যদি মই এইটো এনেকে মুভ কৰিম, ফ্ৰন্ট সাইডত আহিছে, তো এইকাৰণে মই এইটো এনেকে মুভ কৰিম বগা কালাৰটো ওপৰত ৰাখি। তো এইটো মিলিল, এইটো মিলাৰ পাছত এতিয়া চাওক, এই কৰ্নাৰটো চাম আমি, ইয়াতে আছে ৰঙা, ইয়াতে আছে নীলা, আৰু ইয়াতে আছে বগা। তো ইয়াতে আমি যেতিয়া গোটেই কিউবটো সলভ কৰিম, এতিয়া আমি সেন্টাৰ নাচাওঁ, ইয়াতে আমি চাম কৰ্নাৰ। তো চাওক, ৰঙা, নীলা আৰু বগা। তো ইয়াতে হ'ব আমাৰ নীলা, ইয়াতে হ'ব কমলা, আৰু ইয়াতে হ'ব বগা। চাওক, ৰঙাৰ অপোজিট সদায় কমলা হয়। তো কমলা, ইয়াতে আছে নীলা, নীলাৰ সাইডত আমাৰ এইটো ফেচত আমাৰ নীলা হ'ব। তো ইয়াতে হ'ব নীলা, বগা আৰু কমলা। তো এইটো চাওক, এইটো কৰ্নাৰ যাব ইয়াতে। যেতিয়া আমি কৰ্নাৰ আমি সলভ কৰিম তেতিয়া আমাৰ কৰ্নাৰটো ইয়াতে নহয়তো ইয়াতে থাকিব লাগে। মানে চাওক, ইয়াতে আমি কৰ্নাৰটো সলভ কৰিম, ইয়াতে থাকিব লাগিব, নহয়তো আমাৰ ইয়াতে থাকিব লাগিব, আমাৰ ৰাইট সাইডত নহয়তো লেফট সাইডে থাকিব লাগিব। যদি মই এনেকে লওঁ, ইয়াতে থাকিব লাগিব, নহয়তো ইয়াতে থাকিব লাগিব, আমাৰ আছে ইয়াতে। তো আমি ইয়াতে আমি চাম বগা কালাৰটো আমাৰ ইয়াতে আছে সন্মুখৰ ফালে, বা আমাৰ লেফট সাইডে আছে। যদি মই এনেকে লওঁ তেতিয়াহ'লে আমি এই বগাটো আছে, তো বগাটো আমি ওপৰত উঠাই দিম। তো এইটো মিলি গ'ল। এতিয়া চাওক, ইয়াতে আছে, ইয়াতে আমাক লাগিব কমলা, বগা আৰু সেউজীয়া। ইয়াতে আছে নীলা, নীলাৰ অপোজিট সেউজীয়া হয়। তো ইয়াতে সেউজীয়া, কমলা আৰু বগা। তো এইটো চাওক, এইটো আছে আমাৰ কৰ্নাৰ। আমাৰ এই কৰ্নাৰটো ইয়াতে যাব, ইয়াতে আছে, নহয়তো যদি ইয়াতে থাকে ইয়াতে থাকিলেও হ'ব। যদি ইয়াতে থাকে, ইয়াতে থাকিলে আমি ইয়াতে আনিব নোৱাৰিম, ইয়াতে থাকিলে আমাৰ ইয়াতে যাব। তো চাওক, এই কৰ্নাৰটো আমি ইয়াতে কৰিম। তো এইটো আমাৰ কেছ হৈছে ৰাইট সাইডে গৈছে। তো আমি এতিয়া কি কৰিম, এই আমাৰ এইটো সাইড আমি একবাৰ এনেকৈ দিম। এতিয়া আহিল আমাৰ ফ্ৰন্ট সাইডত। তো ফ্ৰন্ট সাইডে আহিল, আমি এইটো উঠাই দিলোঁ, আৰু যিটো আমাৰ এই কৰ্নাৰটো আমাৰ ভাঙি গৈছিল সেইটো আমি নিজৰ কাৰেক্ট পজিশ্যনত লৈ আহিম। তো এনেকৈ আমাৰ মিলিব। তো এতিয়া চাওক, এই কৰ্নাৰটো আমাৰ ইয়াতে লাগে, কিন্তু কালাৰ কেইটা আমাৰ অলপ উল্টা হৈ আছে। তো এইটো আমি এইফালে নহয়তো আমি এইফালে আনিম। এতিয়া চাওক, আমাৰ বগাটো আমাৰ সন্মুখৰ ফালে আছে। তো মই যদি এইফালে দিওঁ, বগাটো যাব আমাৰ ডাউনত। তো ডাউন ফালে গ'লে আমাৰ অলপ পজিশ্যনটো আমাৰ এনেকৈ দিলে আমাৰ উল্টা হয়, আৰু বা এনেকৈ দিলে আমাৰ এইটো মিলিব, কিন্তু এইটো আমাৰ কালাৰটো বগা কালাৰটো আমাৰ ডাউন সাইডত আহিব। তো আমি কি কৰিম, এইটো এনেকৈ আছিল। তো আমি যদি বগাত আমাৰ সন্মুখৰ ফালে থাকে তেতিয়াহ'লে আমি এইটো এফালে দিম, এইফালে আনিম। যদি আমাৰ বগাটো এইফালে থাকিলৈ, ইয়াতে থাকিলৈ বগা, তো আমি ইয়াতে দিলৈ বগাটো এইফালে আহিলোঁ। তো এতিয়া আছে আমাৰ বগাটো সন্মুখৰ ফালে। তো আমি কি কৰিম, বগাটো এইফালে দিলোঁ, কৰ্নাৰটো ইয়াতে আহিল ৰাইট সাইডে আহিলে, আৰু আমাৰ ফ্ৰণ্টত বগা কালাৰটো আহিল। তো আমি কি কৰিম, এইটো যে আমাৰ সাইডটো আছে এই সাইডটোক আমি এবাৰ ৰোটেট কৰিম। তো এই বগাটো আমাৰ ৰাইট সাইডে আহিব, ৰাইট সাইডে আহিলে আমি এই সাইডটো আমি উঠাই দিম, সলভ। এতিয়া আমাৰ যিটো আমাৰ এইটো কৰ্নাৰ আছিল, এই কৰ্নাৰটো আমি নিজৰ ঠাইত আমি লৈ আহিম। তো এতিয়া আমাৰ বগা কালাৰটো মিলি যাব।
এতিয়া আমাৰ বগা কালাৰটো যেতিয়া মিলিব আমি তলৰ ফালে দিম আৰু এতিয়া আমি চাম ইয়াতে হালধীয়া কৰিম তো হালধীয়া কৰোঁতে আমাৰ দুটা কেছ হ'ব আমাৰ প্ৰথম কেছটো চাওক প্ৰথম কেছটো আমাৰ এনেকুৱা হ'ব পাৰে ইয়াতে এটা হালধীয়া থাকিব আমি যেতিয়া প্ৰথম মিলাম তেতিয়া আমি কৰ্নাৰ কেইটাত হালধীয়া কৰিম তো আমি কৰ্নাৰ চাম কৰ্নাৰ আমাৰ ইয়াতে আছে হালধীয়া অপজিট সাইডত আমাৰ হালধীয়া থাকিব আৰু আমাৰ ৰাইট সাইডে দুটা হেডলাইট এটা হেডলাইট হ'ব তো এতিয়া আমি এলগৰিথম এটা লগাম R reverse L R L reverse তো ইয়াতে গোটে হালধীয়া হ'ব তো আমাৰ সেকেন্ড কেছ চাওক সেকেন্ড কেছটোত আমাৰ এনেকুৱা হ'ব পাৰে যেতিয়া আমি বগাটো সলভ কৰিম আৰু বগাটো আমি তলৰ ফালে ৰাখিম তেতিয়া আমি ইয়াতে বনাব লাগিব হালধীয়া তো আমাৰ সেকেন্ড কেছ আহিব সেকেন্ড কেছ এনেকুৱা হ'ব পাৰে আমাৰ দুটা হালধীয়া কৰ্নাৰ আমাৰ ওপৰৰ মানে ওপৰৰ ফালে থাকিব আৰু এটা থাকিব আমাৰ ফ্ৰন্ট সাইডত আমাৰ যেটো ৰাইট সাইডৰ আমাৰ কৰ্নাৰটো আছে এই কৰ্নাৰটো থাকিব আমাৰ সন্মুখৰ ফালে আৰু ইয়াতে যেটো আমাৰ বেক সাইডৰ আমাৰ একেবাৰে বেক সাইডে আছিল এই কৰ্নাৰটো থাকিব আমাৰ লেফট সাইডত আমাৰ হালধীয়া কালাৰটো তো এতিয়া আমি এটা এলগৰিথম লগাম R reverse L R L reverse তো এতিয়া চাওক এইটো আমাৰ হে আগৰ কেছটো হৈ গল ইয়াতে হালধীয়া বেক সাইডত হালধীয়া আৰু ইয়াতে ৰাইট সাইডত এটা হেডলাইট তো হে একটা সূত্ৰই লগাম এতিয়া R reverse L R L reverse তো এনেকৈ মিলি যাব তো এতিয়া চাওক আমাৰ যেতিয়া বগা ফেজটো কমপ্লিট হ'ব আমি বগা ফেজটো তলত ৰাখিম আৰু ইয়াতে আমি হালধীয়া কৰ্নাৰ সলভ কৰিম তো হালধীয়া কৰ্নাৰ আমাৰ সলভ হ'ল তো এতিয়া চাওক আমাৰ হালধীয়া কৰ্নাৰ যেতিয়া সলভ হ'ব আমি হালধীয়া সেন্টাৰটো আমি বিচাৰিম তো হালধীয়া সেন্টাৰটো আমাৰ ইয়াতে আছে ইয়াতে আহিব তো আমি ইয়াতে কেছ আমি ইয়াতে বনাম হালধীয়া কৰ্নাৰটো আমি হালধীয়া কৰ্নাৰ আমি ইয়াতে ৰাখিম ওপৰত আৰু আমাৰ হালধীয়া সেন্টাৰটো আমি ৰাখিম বেক সাইডত তো ইয়াতে আমি হে একটা এলগৰিথম লগাম R reverse L R L reverse তো এতিয়া চাওক হে আমাৰ যেতিয়া আমি কৰ্নাৰ সলভ কৰিছিলো আমাৰ প্ৰথম কেছটোই আমাৰ হৈছে তো আমি প্ৰথম কেছটো আমাৰ কেনেকুৱা আছিল ইয়াতে হেডলাইট আৰু ইয়াতে আমাৰ হালধীয়া আৰু ইয়াতে হালধীয়া আছিল তো আমি যেতিয়া কিউবটো আমি এবাৰ রোটেট কৰিম গোটেই কিউবটো মানে আমি যদি U2 কৰিম আমি Y2 কৰিম তেতিয়াহলে আমাৰ কিউবটো আমাৰ এই প্ৰথম কেছটো নিচিনা হ'ব ইয়াতে হ'ব হেডলাইট আৰু ইয়াতে এটা হালধীয়া কৰ্নাৰ আৰু ইয়াতে হালধীয়া কৰ্নাৰ তো আমি ইয়াতে হে একটা সূত্ৰ লগাম R reverse L R L reverse তো এতিয়া চাওক হালধীয়া সেন্টাৰটো আমাৰ হালধীয়া কৰ্নাৰ কেইটাত সলভ হৈছে তো আমি সলভ হোৱাৰ পাছত আমি হালধীয়াটো আমাৰ ৰাইটত বা লেফটত ৰাখিম আৰু তাৰে অপোজিট বগা কৰ্নাৰ বগা আমাৰ ফেজটো ৰাইটত বা লেফটত আহিব তো এতিয়া চাওক মই হালধীয়াটো ৰাইটত লৈছো কাৰণ ইয়াতে আমাৰ নীলা আছে নীলা আমাৰ কৰ্নাৰ কেইটা আমি ওপৰত ৰাখিম আৰু নীলা আমাৰ যেটো সেন্টাৰ আছে এই সেন্টাৰটো আমাৰ ইয়াতে আহিব তো আমি হালধীয়াটো আমি যেনেকৈ মিলাইছিলো সেই সেম সূত্ৰৰে আৰু সেম কেছেৰে আমি নীলাটো মিলাম তো নীলাটো মিলাৰ পাছত গোটেই কিউবটো সলভ হ'ব চাওক আপুনি যদি ভালদৰে চাই তেতিয়াহলে এই সেন্টাৰটো যাব ইয়াতে কৰ্নাৰৰ লগত সলভ হ'ব আৰু এই সেন্টাৰটো যাব ইয়াতে ৰঙা কৰ্নাৰৰ লগত ৰঙা সেন্টাৰটো সলভ হ'ব আৰু ইয়াতে যেটো কমলা আছে এই কমলাটো যাব আমাৰ অপোজিট সাইডত কমলা কৰ্নাৰৰ লগত সলভ হ'ব তো এতিয়া আমি হে একটা এলগৰিথম লগাম R reverse L R L reverse তো এতিয়া চাওক আমি নীলাৰে মিলাই আছিলো তো নীলাৰে আমাৰ হে কেছটো আকৌ এবাৰ আহিছে নীলা আহিছে আমি Y2 কৰিছো মানে গোটেই কিউবটো আমি রোটেট কৰিছো এবাৰ ইয়াতে আমাৰ হেডলাইট হৈছে নীলা
আৰু ইয়াতে আমাৰ নীলা কৰ্নাৰ এটা সন্মুখৰ ফালে আৰু এটা নীলা কৰ্নাৰ আমাৰ বেক সাইডে তো আমি আৰু এবাৰ লগাম R ৰিভাৰ্স L R L ৰিভাৰ্স তো গোটেই কিউবটো এনেকৈ সলভ হ'ব তো মই আকৌ এবাৰ সলভ কৰিব ট্ৰাই কৰিম তো এতিয়া চাওক ফাৰ্স্ট আমাক লাগে ইয়াতে বগা কালাৰ তো আমি বগা কালাৰটো সলভ কৰিবৰ কাৰণে আমি চাম কৰ্নাৰ বগা কৰ্নাৰ আমি তলত চাম ইয়াতে আছে এটা বগা কৰ্নাৰ তো এই বগা কৰ্নাৰটো আমাৰ বগা সাইডটো আছে আমাৰ ৰাইট সাইডে তো মই এনেকৈ যদি কৰ্নাৰটো উঠাই দিওঁ ইয়াতে সলভ হ'ব এতিয়া চাওক ইয়াতে আমাৰ কমলা আছে ইয়াতে কমলা লাগিব ইয়াতে বগা আৰু ইয়াতে নীলা ইয়াতে সেউজীয়া আছে তো ইয়াতে লাগিব নীলা তো এই কৰ্নাৰটো ইয়াতে যাব আমি কি কৰিম এইটো এবাৰ সাইড কৰি দিম বগা কালাৰটো আমাৰ যাব ৰাইট সাইডে তো ৰাইট সাইডে গ'লে আমি এই সাইডটো আমি এবাৰ উঠাই দিম আৰু এই যেটো আমি সাইডটো এবাৰ তলত দিছিলো এই সাইডটো আমি নিজৰ পজিশনত লৈ আহিম তো এতিয়া আমাক লাগে ইয়াতে এই কৰ্নাৰটোৱে যদি মই এনেকৈ দিওঁ বগাটো এইফালে আহিব তো মই এই সাইডটো আকৌ এবাৰ তলত দিম এটো উঠাই দিম এটো মই নিজৰ সাইডত লৈ যাম তো এই কৰ্নাৰটো ইয়াতে যাব বগাটো আমাৰ সন্মুখত আছে তো মই ডাইৰেক্ট উঠাই দিম তো বগা কালাৰটো আমাৰ সলভ হোৱাৰ পাছত আমি বগা কালাৰটো ৰাখিম তলৰ ফালে ইয়াতে আমি যি কেছ হৈছে সেই কেছটোত আমি চাই পেলাই এলগৰিথম লগাম ইয়াতে আমি বনাব লাগে হালধীয়া তো আমি হালধীয়া কৰ্নাৰ চাম হালধীয়া কৰ্নাৰটো আমাৰ দ্বিতীয় কেছটো বনাইছে দ্বিতীয় কেছটো কি আছিল R ৰিভাৰ্স L ৰিভাৰ্স তো আমাৰ প্ৰথম কেছ হ'ব প্ৰথম কেছ আমি কি আছিল প্ৰথম কেছটোত আছিল আমাৰ ইয়াতে হালধীয়া এটা হেডলাইট হালধীয়া এটা ফ্ৰন্ট সাইডত আৰু বাওঁফালৰ হালধীয়া কৰ্নাৰ কেইটাৰ এটা বেক সাইডে তো এনেকৈ আমি সেই আকৌ এবাৰ লগাম তো ইয়াতে হালধীয়া সম্পূৰ্ণ হ'ব যদি কৰ্নাৰ কেইটা আমাৰ সলভ হোৱাৰ পাছত চেণ্টাৰটো আমাৰ অপোজিট সাইডত থাকে আমি অপোজিট সাইডৰ যেতিয়া আমি অপোজিটৰ পৰা ইয়াতে আনিম আকৌ সেই এলগৰিথমটো লগাম তেতিয়ালে আমাৰ কিউবটো সলভ হ'ব তো এতিয়া আমাৰ হালধীয়া আৰু বগা ফেজটো কমপ্লিট হোৱাৰ পাছত আমি দুটাকে ৰাইট সাইডত নলিবা লেফট সাইডত ৰাখিম এতিয়া মোৰ কেছ হৈছে সেউজীয়াৰ আমাৰ মাজত আছে সেউজীয়াটো আমি ওপৰত ৰাখিম আৰু আমাৰ সেউজীয়া চেণ্টাৰটো আমি ইয়াতে আনিব লাগে তো আমি চেণ্টাৰটো আমাৰ বেক সাইডত ৰাখিম আৰু ৰাখি পেলাই সেই একেটা সূত্ৰই লগাম R ৰিভাৰ্স L ৰিভাৰ্স তো আমি সেউজীয়াৰে মিলাই আছিলোঁ তো আমি সেউজীয়া কৰ্নাৰ কেইটা চাম আমাৰ ফাৰ্স্ট কেছটো আমাৰ হৈছে তো আমি এলগৰিথমটো লগাম তো আমাৰ গোটেই কিউবটো সলভ হ'ব তো আমি এনেকৈ স্কয়াৰ কিউব সলভ কৰোঁ বিগিনাৰ মেথডত